অভিভাৱক না কৰিছো আৰু কি কৰিম মাৰিম আপুনিও হয়তো মোৰ দৰে আজমলৰ ভৰিত ধৰি সেৱা কৰাটো দূৰৰে কথা আনকি সহায়ো নললেহেঁতেন সেইটো মই জানো তথাপিও ইমান ভিত্তিহীন কথা এটাক লৈ ইমান বিতৰ্ক চলি আছে যেতিয়া দুই এষাৰমান কওঁ বুলি আহিলো প্ৰথম কথাটো হ'ল সহায় হেল্প এই শব্দটো এতিয়া টকা পইচাৰ লগত বেছিকৈ তুলনা দি থকা হৈছে মন কৰিব কথাটো এজনে চাউল এমুঠি পানী বটল এটা দি গ'ল তাৰ ভৰিত পৰি দিলি চকুৰ আগতে এজনে লাখ টকা দি গ'ল বিলাই গ'ল তাৰ ভৰিখন বিচাৰি নাপালি কেঁচুৱা এটা কান্দি আছে তাক আপুনি গাখীৰ খুৱাব নে পইচাৰে সন্তুষ্ট কৰিব আপোনাৰ ছাগলীজনী ভোকত বেবাই আছে তাক আপুনি পইচা দিব নে ঘাঁহ খুৱাব বুজাব বিচাৰিছো এইটো যে প্ৰয়োজন যেতিয়া আহি পৰে কোটি টকাও কামত নাহিব পাৰে যিটো সময়ত এটা সাধাৰণ টেবলেটে আপোনাৰ জ্বৰ ভাল কৰি দিব পাৰে কেতিয়াবা লাখ টকাও কামত নাহিব পাৰে যিটো সময়ত আপুনি মৰিবলগীয়া মানুহ এজনক তেজ দি বচাই আনিব পাৰে বা কথাটো এনেকৈও ভাবিব পাৰি যে মানুহৰ প্ৰয়োজন কেৱল টকা পইচাৰে জানো পূৰ কৰিব পাৰি আলফাই প্ৰেছ বিবৃতি এটা দিছে যে বানপানীক ৰাজনীতিকৰণ নকৰিব এতিয়া ৰাজনীতিকৰণ কোনে কৰি আছে বিচাৰ কৰক আপোনালোকে আৰু মই বেলেগকে নকলেও হ'ব গুৰুবাণীতে লিখা আছে প্ৰতিজন মানুহৰ শৰীৰত স্বয়ং ভগৱান বিৰাজমান গতিকে কাৰোবাৰ ভৰিত পৰি সেৱা লোৱাটো কোনো লাজৰ বিষয় নহয় বৰঞ্চ পুণ্যহে হয় আৰু বয়সৰ কথা নাহে তাত আমাৰ ককা আইতাসকলেও গুৰু গোসাঁইৰ চৰণত সেৱা জুৰে ই আমাৰ বৈষ্ণৱ ধৰ্মৰ পৰম্পৰা হয় ইয়াক লৈ আমি গৌৰৱ কৰিব লাগে হুঁচৰিত আমি সৰু সৰু পোৱালীবোৰৰ ভৰিত ধৰি সেৱা কৰোঁ সেইটো লাজৰ বিষয় নহয় বৰঞ্চ আমাৰ পুণ্য হয় আমি তাক লৈ গৌৰৱ কৰিব লাগে এতিয়া মোৰে ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ কথাটো কাৰোবাৰ প্ৰতি মোৰ ভক্তিভাৱ জাগি উঠিল অকস্মাত মোৰ তেওঁক সেৱা কৰিবলৈ মন গ'ল তেতিয়া মই কি কৰিম ৰাইজৰ পৰা পাৰ্মিশ্যন ল'ম নে তেওঁ হিন্দু হয় নে মুছলিম হয় বিচাৰ কৰিম নে কি কৰিম মোৰ মনে যি কয় অবভিয়াছলি মোৰ মনে যি কয় মই সেইটোৱে কৰিম তুমি ক'বলৈ কোন নহয় জানো সেইটোৱে কথাটো এতিয়া আমাৰ বিভিন্ন ৰাজনৈতিক নেতাসকলে দেৰিকৈ হ'লেও ওলাই আহিছে সহায়ৰ হাত আগবঢ়াবলৈ দল সংগঠনৰ ল'ৰাবোৰ আগৰ পৰাই লাগি আছে আৰম্ভণিৰে পৰা ইউটিউবাৰসকল লাগি আছে ইনফ্লুৱেঞ্চাৰসকল লাগি আছে NGO বিভিন্ন প্ৰান্তৰ ৰাইজ আহি সকলোৱে মিলি একত্ৰিতভাৱে একগোট হৈ ঐক্যবদ্ধভাৱে সাহায্য প্ৰদান কৰি আছে সকলোকে সহায় কৰি আছে সেইবোৰ দেখিয়ে ভাল লাগে তাৰ মাজত আকৌ এইবোৰ শুনি থাকিলে ভাল নালাগে আচলতে সেইকাৰণে ক'লো কথাখিনি ধন্যবাদ